Hello friends, welcome to my mini blog. So friends, আজি মই তেজপুৰ আহি আছো ওয়াইফক নিবলৈ। তো friends, মই তেজপুৰ আহি পাই গলো আৰু এইটোৰ পিছ সাইডে তাই ৰখি আছে আৰু মই যে আহি ইয়াতে ৰখি আছো তাই গমে নাপায় আৰু মোক দেখি চাওক কেনেকৈ এক্সাইটেড হৈ গৈছে তাই। আৰু চাওক বেছিজনী মানে কোলা পৰি আহিছে, মানে তাই বেমাৰ হৈ আছিল, মানে ভাগিনৰ বিয়া আছে সেইকাৰণে মানে বেমাৰতো তাই আহিব লগা হৈছে। আৰু মানে ফ্ৰেন্ডছ বানপানী হোৱাৰ কাৰণে মানে গাড়ীবিলাকো বন্ধ আছে আৰু তাই মানে বেমাৰো হৈ আছে, মাথা ঘূৰাই আছে, বমিও হৈ আছে, সেইকাৰণে মানে বাইকতে আহি লৈ গ'লোহি। আৰু ফ্ৰেন্ডছ পুচকে কৈ আছিলে যে ইমান দিন লগ পোৱা নাই, বহুত মিছ কৰিছোঁ আৰু লগ কৰিলে বেমাৰো ঠিক হৈ যাব। তো এতিয়া আশা কৰিছোঁ মোক লগ পালে যেতিয়া বেমাৰো ঠিক হৈ যাওক আৰু তাই। আৰু ফ্ৰেন্ডছ এয়া চাওক ব্ৰহ্মপুত্ৰৰ পানী বহুত বাঢ়ি গৈছে। এইটো দৃশ্য দেখি মানে বহুতেই বেয়া লাগিলে মোৰ। বানপানী হৈ মানে মানুহৰ গতি একদম নাইকিয়া হৈ গৈছে। এয়া চাওক ৰাস্তাৰ মাজতে শিবিৰ পাতি থাকিবলগীয়া হৈছে মানুহবোৰ। তো ফ্ৰেন্ডছ ফাইনেলি আহি নগাঁও টাউন পাই গ'লোঁ আৰু শ্বপিং মলত সোমাই অলপ বিয়া বুলি বজাৰ কৰিলোঁ। তো ফ্ৰেন্ডছ আজিলৈ ইমানেই, আকৌ লগ পাম এটা নতুন ব্লগত। বাই বাই।